Hello viewers, মই কষ্টৰ পৰা আপোনালোকক ইউটিউব চেনেল ৰঙিনলৈ স্বাগতম জনাইছো। ভিডিওৰ ইন্ট্ৰ থাম্বনেল দেখি নিশ্চয় আপোনালোকে গম পাইছে আমি এতিয়া গৈ আছো জুকো হয় আমি ইয়াৰ পৰা এতিয়া ডিমাপুৰলৈকে স্কুটিত যাম আৰু ডিমাপুৰৰ পৰা পুনৰ কহিমালৈকে স্কুটিত যাম মই স্কুটি লৈছো ই বাইক লৈ লৈছে আৰু তাৰ পৰা আমি ট্ৰেকিং কৰি যাব লাগিব জুকো ভেলী আৰু আমি যোৱাৰ আগতে এটা সকলোৱে এনাৰ্জি ড্ৰিংক খাই লৈছো আৰু ই চব মাকৰ ঘৰ গৈছে সিহঁতৰ সেইকাৰণে বাহিৰত কবি গৈ আছে আৰু চেৰি তেলৰ মিটাৰ ফুল আৰু এইফালে ট্ৰিপ 0 কৰি লৈছো এতিয়া বেছি কথা নাপাতো গৈ থাকো 2:10 মিনিট আমি ইয়াৰ পৰা ওলাই যাম আমি এতিয়া পালোহি গোলাঘাট আৰু সব গোলাঘাটৰ ধনশ্ৰী নৈৰ ওপৰত আছো ইমান ৰাতি আৰু ৰাইডটো সঁচাকে বহুত মজা লাগিছে এইফালে দেখাইছো চাওক ধুনীয়াকে ট্ৰেকিং কৰা বেগ লৈ আহিছো এইফালে আৰু এই লোকেশ্যনটো ভাল লাগিলে জেগাডোখৰ ভাল লাগিলে সেইকাৰণে অলপ ফটো মাৰিবলৈ ৰৈ দিলো আপোনালোকে দেখি হয়তো গম পাই আছে ভিডিঅ' বনোৱাটো কিমান কষ্ট চাওক এবাৰ আপোনালোকৰ বাবে গৈছো আকৌ মোবাইলটো নিবলৈ উভতি আহিছো সেইবাবে ভিডিঅ' এটা লাইক কৰি দিয়ক ৱেলকাম টু কাৰ্বি আংলং আমি এতিয়া আছো নামবৰ হাবিৰ মাজত আৰু এখন টেক্স গেট হয় আপোনাৰ এণ্ট্ৰি গেট হয় কাৰ্বি আংলঙলৈ সোমোৱা আৰু চাওক ইয়াত ৱেলকাম টু কাৰ্বি আংলং ধুনীয়াকৈ লিখা আছে লাহে লাহে ৰাতিপুৱা বোলে আৰম্ভ কৰিছে আৰু আমি এতিয়া পালোহি চিলনী যান ৰাতিটো যিহেতু হোৱা নাই টোপনি লগাৰ আগতে ধুনীয়াকৈ একাপ চাহ খাই লৈছো সন্মুখত চাওক কি ধুনীয়া দৃশ্য আৰু এইফালে হয়তো এইটো বুঢ়া পাহাৰ হ'ব আমি ইয়াত ফটো মাৰিবলৈ অলপ ৰ'লোঁ এখন দুখন ফটো মাৰিছোঁ আৰু হঠাৎ দেখিলোঁ চাওক চকাটো মানে অলপ দূৰ যিহেতু আহিলোঁ পূৰা ক'লা হৈ গৈছে একো নাই বাৰু উঠা আৰু এতিয়া আমি পুনৰ গৈ থাকোঁ 210 কিলোমিটাৰমান হৈ যাব কহিমালৈ আৰু যদি পাৰোঁ তেতিয়া নাই আজি নোৱাৰিম চাগে কাইলৈ ৰাতিপুৱা হয়তো আজি কহিমাত থাকিম আৰু কাইলৈ ৰাতিপুৱা হয়তো জুকো ভেলীলৈ যাম কাৰণ তালৈ খোজকাঢ়ি যাব লাগে প্ৰায় 6 ঘণ্টামান সময় হয় এতিয়া কহিমা পাওঁতে আমাৰ অলপ সময় হৈ যাব আৰু আজি জুকো ভেলীলৈ যাব নোৱাৰিম এনেকৈ হ'লে বাৰু চাই লওঁ কাইলৈ জুকো ভেলীলৈ যাম আৰু কাইলৈ থাকিম পৰহিলৈ ঘূৰি আহিম আৰু পৰহিলৈ চাগে ঘূৰি আহি পিনি ডাইৰেক্ট ঘৰলৈ আহি পেলাই আছোঁ কি হয় নাজানো তাকে ডিমাপুৰ পাই লওঁ তাৰ পৰা কহিমা আৰু তাত কি হয় দেখা যাব আৰু এনেকৈ দেখি এটা গান মনত পৰিছে সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে ৱেলকাম টু ডিমাপুৰ চাওক আমি এতিয়া পাই গৈছোঁ ডিমাপুৰ আৰু ইয়াৰ পৰা কহিমালৈ আছে 76 কিলোমিটাৰ কহিমা 72 কিলোমিটাৰ অলপ আগত দেখিলোঁ 71 আকৌ অহাৰ পিছত দেখিলোঁ 72 অলপ খেলি মেলি আছে মানে 75 কিলোমিটাৰ বুলি আপুনি ধৰিব পাৰে তেনেকৈ ক'ব লাগিব এতিয়া অলপ আগত 76 আছিলে তাৰ পৰা মাত্ৰ 100 মিটাৰ নেপাওঁতে আকৌ 71 দেখিলোঁ আকৌ এতিয়া ইয়াত দেখিছোঁ 72 একো ধৰিব পৰা নাই খেলি মেলি বাৰু যে কি নহওক কি হ'লা আহিছে বাৰু যে কি নহওক আপুনি প্ৰায় 75 কিলোমিটাৰ মানে 75 কিলোমিটাৰ আছে বুলি ধৰিব পাৰে আৰু এইখন দেখিছে ডিমাপুৰ টাউন হয় এখন কহিমা 55 কিলোমিটাৰ আছে কহিমালৈ আমি এতিয়া লাহে লাহে পাহাৰ উঠা আৰম্ভ কৰিছোঁ চাওক মাই গড ঘৰৰ পৰা আহোঁতে আপোনাৰ গাড়ীত তেল ফুল টেংকি আছিলে হ'লে
এতিয়া দুঘাট দেখাইছে মানে ৰিজাৰ্ভ আপোনাৰ অন হৈ গ'ল। আৰু 5 লিটাৰ আপোনাৰ গিলান এটাত এক্সট্ৰাকৈ লৈ আহিছিলোঁ। আৰু যিহেতু জক' ভেলী যাওঁতে গাড়ীখন ক'ৰবাত থৈ যাব লাগিব, তেতিয়া গিলানত তেলটো থাকি গ'লে তেনেকৈ থৈ যাবলৈ বেয়া হ'ব। আৰু সেইবাবে গিলানত থকা তেলটোকে এতিয়া গাড়ীত ভৰাই দিওঁ, বেলেগ ডিপু তেল নভৰাওঁ। সেইবাবেও ৰ'লোঁ আৰু 150 কিলোমিটাৰ ৰৈছোঁ। মাজে মাজে ৰৈছোঁ, ইমান এনেদৰে ৰোৱা নাই, অলপ জিৰণি ল'বলৈও ৰ'লোঁ আৰু তেলটো ভৰাই লওঁ। মানে কথা এটা কি হ'ল, ভৰাব লাগে তেল, খালি আমাৰ নাই যে চুপি নাই মানে তেল ভৰাবলৈ। ভাবিলোঁ কলপাত এখিলা ছিঙি আনো আৰু পকাই পিনে আনি ধুনীয়াকৈ চুপি এটা বনাই লওঁ। চাওঁ কি হয়, পাৰোঁ নোৱাৰোঁ। চিঙা কলপাত চিঙা। তেল চাওক একদম পুৰা উপচি আছে পুৰা। এইফালে এটা পাহাৰ, এইফালে এটা পাহাৰ, মানে পাহাৰটোৰ মাজত কাটি পিনানি ৰাস্তাটো বনাই দিছে। আগতে চাগে সম্ভৱ এইফালে আছিলে, এতিয়া পাহাৰ কাটি ৰাস্তাটো চিধা বনাই দিলে। চাওক পাহাৰ চাওক, ইমান ওখ, এইফালেও ওখ, আৰু সেইটো কাটি পিনানি এটা ৰাস্তা বনাই দিছে। কেনেবাকৈ যদি খহি পৰে কৃষ্ণ। এইখিনিতে এটা কথা কৈ থওঁ, মই বহুত ভিডিঅ' চাইছোঁ বা আপোনাৰ দেখিছোঁ, প্ৰায় যদি নাগালেণ্ডলৈ আহে প্ৰথমতে আহে ডিমাপুৰ, আৰু তাৰপৰা ডিমাপুৰ বা টেক্সি বা তেনেকৈ গাড়ী ভাড়া কৰি পিনি আহে কহিমা। কিন্তু তেনেদৰে যদি আপুনি ভাড়া গাড়ীত আহে বা চাৰিচকীয়া গাড়ীখনত যদি ভিতৰত সোমাই আহে, তেতিয়া হয়তো আপোনালোকে এক্সপিৰিয়েঞ্চটো নাপায়। কাৰণ চাওক, ইমান ধুনীয়া এটা পৰিৱেশ, এই পৰিৱেশটো আপোনালোকে কেতিয়াও এখন গাড়ীৰ ভিতৰৰ পৰা এনেদৰে খোলাকৈ উপভোগ কৰিব নোৱাৰে। যেনেদৰে আমি এতিয়া এনেদৰে স্কুটি বা বাইকৰ ওপৰত গৈ কৰি আছোঁ। সঁচাকৈ চাওকচোন বাৰু, কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এইখনে হৈছে আমাৰ নৰ্থ ইষ্ট। আৰু এফালে পাহাৰ, এফালে চাওক, ক'বই নালাগে, পূৰা আন এটা পাহাৰ দূৰত, আৰু তাত পূৰা ডাৱৰ লাগি আছে। মোবাইল গেমত আপোনাৰ যিবোৰ গ্ৰাফিক্স দেখোঁ, ইমান ধুনীয়া ধুনীয়া, গেমটো খেলিয়ে ভাল লাগে। কিন্তু তাতকৈ নাগালেণ্ডত বাইক চলাই ভাল লাগিছে, সঁচাকৈ কৈছোঁ। এইটো ভিউ চাওক, ৰ'ব, এইফালে গাড়ী নাই হা, ৰৈ দিওঁ অলপ। মাই গড, বাহ, চাওক কি আল্টিমেট ভিউ। আৰু আমি জক' ভেলীলৈ আহিছোঁ তিনিজন মানে মণি, মই আৰু জিন্তু। এখন স্কুটিত, এইখনত দুটা আহিছোঁ, আৰু এই বাইকখনত অকলে আহিছে, চলোৱা আহিছে, আৰু লগতে ট্ৰেকিং কৰা বেগটো। মাতিলে কৈছে বাইকৰ ড্ৰাইভাৰজনে, ভাল লাগে এনেকৈ। ৱেলকাম টু কহিমা। হয়, এতিয়া আমি পাই গ'লোহি কহিমালৈ। ঘৰৰ পৰা 192 কিলোমিটাৰ হৈছে বৰ্তমান, 192 কিলোমিটাৰ। আৰু এতিয়া আমি কহিমা টাউন আহি পালোহি, আৰু ইয়াত এনেকৈ অলপ ৰৈ লৈছোঁ। ভাবিছোঁ আজি কহিমাত থাকোঁ নে কি কৰোঁ। আৰু হাতকেইখন চাওক কেনেকুৱা অৱস্থা হৈ গ'ল, মানে কিয় হ'ল জানো, এনেকৈ চলাই অহাৰ কাৰণে হ'ল নেকি, পূৰা হেৰেলা পৰি গ'ল। মই লগাই আনিছিলোঁ গাড়ী আগফালে গামোচা, নাম্বাৰ প্লেটটো আছে AS03, সেইকাৰণে দাদা চিনি পালে। আপোনাৰ নামটো? ঘৰ আপোনাৰ ক'ত কৈছিলে? হোজাইত। চ' দেখিছে আমাৰ গামোচাখন দেখি অসমীয়া মানুহ বুলি চিনি পাইছে। আপুনি কিমান বছৰ হ'ল ইয়াত গাড়ী চলোৱা? 2010 পৰা চলাই আছে। 11 বছৰ। ইয়াত সেই পুলিচৰ সেই নিয়মবোৰ কেনেকুৱা? সহায় কৰিব মানে কি, আমাৰ মানুহে নাগালেণ্ড দিবলৈ ভয় কৰে মানে? কথাটো কৈছোঁ যেনিবা। বেলেগ বেলেগ। কাৰণ চব ঠাইৰ এটা পৰিৱেশ থাকে, কালচাৰ থাকে, চিটুৱেশ্যনৰ ওপৰত। তাৰমানে আমাৰ তাত চাব, কেতিয়াবা বাইক লৈ গ'লেও, মানুহ খোজকাঢ়ি গ'লেও
হৰণ মাৰিলেও চাইড দিব নোখোজে হয়নে নহয় বাৰু হয় হয় ইয়াতে এনেকুৱা নহয় নিজৰ হেৰিত চলি যায় আমি এতিয়া আছোঁ কহিমাৰ পুলিচ পইণ্টত আৰু চাওক ইয়াত গাড়ী পাৰ্ক কৰিলোঁ আৰু এতিয়া আমি ওচৰৰ এখন হোটেলত খাব যাম আৰু তাত ভাবিম ক'ত থাকিম কি কথা কহিমাত নাথাকোঁ থাকিম ভাবিছিলোঁ চাওক ইয়াত যদি থাকোঁ আমি আচলতে নাগালেণ্ডৰ আচল মজাটো নাপাম কহিমাত থাকিলে আচলতে কি হয় নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা আৰু ৰাজধানী যেতিয়া অলপতো গম পাইছে আৰু টাউনৰ নিচিনা হ'বই আৰু সেইবাবে আজি ইয়াত নাথাকোঁ জকলৈকে যাওঁ কি হয় চাওঁ আৰু তাত যদি জকলৈ যাব পাৰোঁ যাম কিন্তু এতিয়া সময় আপোনাৰ 1:30 বাজিলে জকলৈ আৰু 3 ঘণ্টা নে 6 ঘণ্টা কিবা খোজকাঢ়ি যাব লাগে আৰু যদি যোৱাটো সম্ভৱ নহয় তাতে চাগে হোমষ্টে লৈ থাকিম আৰু কহিমাত কি হ'ল আপোনালোকে দেখিছিলে তাত ফ্ৰাইড ৰাইচ লৈছিলে আৰু চিকেন লৈছিলে মই চিকেনো খাব নোৱাৰিলোঁ সেয়াও খাব নোৱাৰিলোঁ লাষ্টত চাওমিন লৈ ল'লোঁ মানে তাত যোনটো গোন্ধ ওলাইছে নহয় এহেঁতি কেনেকৈ খালে নাজানো আৰু সঁচা কথা ক'বলৈ গ'লে এইটো ভিডিঅ'ত আপোনালোকক এটা বস্তুৱে দেখাব পাৰিছোঁ পাহাৰ আৰু ডাৱৰ চব ওপৰত চাওক পাহাৰৰ ওপৰত ডাৱৰ লাগি আছে আৰু যেতিয়া আমি একা বেকা হৈ সেই ওপৰলৈ উঠি যাম আমি মানে যাম ডাৱৰ মাজেৰে যাম চব ৱেটো জকো আৰু ইয়াত লিখা আছে 8,300 ফুট ষ্টেপ গাড়ী ক'ত ৰাখিব জেগা আছে নাই তলত থৈ আকৌ যিমানডোখৰ আকৌ সিমান খোজকাঢ়ি আহিম আমি এতিয়া আছোঁ এটা জাখামাৰ হোমষ্টেত আৰু এতিয়া সময় ৰাতি 12:30 বাজিলে লগৰকেইজন হৈ গ'ল আৰু ময়ো এই হোমষ্টেলৈ অহাৰ পিছত পূৰা ভাগৰ লাগিলে সেইবাবে শুই দিলোঁ আৰু একেবাৰে ডিনাৰ কৰিবৰ সময়ত উঠিছোঁ তাৰপিছত তেনেদৰে ভিডিঅ' কৰিব নহ'ল ভাবিলোঁ অলপ আপোনালোকক কৈ দিওঁ আৰু এইটো ভিডিঅ' এইখিনিতে সামৰোঁ এইফালে চাব পাৰে কাইলৈ আপোনালোক ৰাতিপুৱা দেখুৱাম বহুত ধুনীয়া এটা পাহাৰৰ ভিউ আছে ইফালেও আছে বাৰু সকলো দেখাম কিন্তু এইটো ভিডিঅ'ত নহয় নেক্সট ভিডিঅ' আহি আছে এইটো ভিডিঅ' এইখিনিতে এণ্ড কৰিছোঁ ধন্যবাদ